পৰ্বতজোৰাত ইউপিপিএলৰ ৰণহুংকাৰ বিশাল মটৰচাইকেল ৰেলী ইউপিপিএলৰ নিৰ্বাচনী ৰণহুংকাৰ বিশাল বাইক ৰেলী পৰ্বতজোৰা মহকুমাৰ অন্তৰ্গত 1 নং পৰ্বতজোৰা পৰিষদীয় সমষ্টিত পৰিভ্ৰমণ কৰি বিপিএফক নিৰ্বাচনী চমক কৰোনা মহামাৰীৰ মাজতে বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ দিনবাৰ ঠিক হোৱাৰ লগে লগে তুংগত উঠিছে বিটিচিৰ নিৰ্বাচনী প্ৰচাৰ দুটা পৰ্যায়ত হ'ব লগা পৰিষদীয় নিৰ্বাচন কোকৰাঝাৰ জিলাৰ 10 তাৰিখত হ'ব পৰিষদীয় নিৰ্বাচন আজি কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰা মহকুমাৰ অন্তৰ্গত মহামায়া মদাতি আৰু বাঘবাৰী পৰ্বতজোৰা পৰিষদীয় সমষ্টিত ইউপিপিএল দলে উলিয়াই বিশাল মটৰচাইকেল ৰেলীৰ শুভাৰম্ভ কৰে ইউপিপিএল দলৰ কেন্দ্ৰীয় সভাপতি প্ৰমোদ বৰুৱে প্ৰায় 3000 মটৰচাইকেলেৰে উলিওৱা হয় ৰেলী দেৱীতোলাৰ পৰা আৰম্ভ কৰি বিশাল মটৰচাইকেল ৰেলী পৰ্বতজোৰা পৰিষদীয় সমষ্টিত পৰিভ্ৰমণ কৰে বিশাল বাইক ৰেলীৰ জৰিয়তে নিৰ্বাচনী চমক সৃষ্টি কৰি বিপিএফৰ 17 বছৰীয়া ৰাজত্বৰ অৱসান ঘটাব বুলি ইউপিপিএলৰ নেতৃবৃন্দই সাংবাদিকৰ আগত প্ৰকাশ কৰে পৰ্বতজোৰাৰ পৰা নুৰ ইছলাম শেখৰ ৰিপৰ্ট নিউজ 24 বডলেণ্ড চাওক বিটিআৰ বাকী ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু যোৱা 17 বছৰে যিটো দুৰ্নীতি অপশাসন হাগ্ৰামা বাহিনীয়ে চলালে ইয়াৰ পৰা ৰাইজে উদ্ধাৰ হোৱাটো বিচাৰিছে আৰু অতি দুখৰ বিষয় আজি গোটেই বিটিআৰ অঞ্চলত বিপিএফৰ যিটো ৰাজনীতি মানুহ কিনা বেচা কৰা সেইটো মই খুব মানে এটা দুৰ্ভাগ্যজনক এটা কাহিনী বুলি ক'ব বিচাৰিছোঁ কি য'ত আমাৰ মা দেউতা দাদা ভাই থাকে যিটো ক্ষেত্ৰত যিটো অঞ্চলত আমি উন্নয়নৰ কাম কৰিব লাগে ৰাস্তা ঘাট দলং স্কুল কলেজ বনাব লাগে ইয়াৰ এটা গণতান্ত্ৰিক প্ৰক্ৰিয়া ভোটৰ ইয়াত মানে আজি আমাৰ নিজৰ মা দেউতাকে হাগ্ৰামা মহিলাৰীয়ে কিনিব বেচিব বিচাৰিছে পইচাৰ খেল খেলিছে গতিকে মই ইউপিপিএলৰ হৈ কৈছোঁ ৰাইজক কি আমাৰ হাগ্ৰামা মহিলাৰীৰ নিচিনা নিজৰ আমাৰ মা দেউতা দাদা ভাই আমাৰ সমাজখনক আমাৰ অঞ্চলৰ ৰাইজক কিনা বেচা কৰিবলৈ ক্ষমতা নাই আমি সেইটো কৰিবও বিচৰা নাই আমি ৰাইজক সন্মান কৰোঁ ৰাইজে ৰজা ৰাইজে ভগৱান ৰাইজে আজি আমাক ইয়াত লৈ আহিছে আমি ৰাইজৰ হৈ কাম কৰিবলৈ আহিছোঁ গতিকে আজি ৰাইজে সজাগ হওক এই কিনা বেচাৰ ৰাজনীতিত আমাৰ দুখীয়া গৰীব মানুহবিলাক ধ্বংস হৈ যাব ইয়াৰ কাৰণে কিনা বেচাৰ ৰাজনীতিটো বন্ধ কৰিব লাগে আৰু এই যিটো 17 বছৰ আমি সমাজ গঢ়িব বিচাৰিছোঁ যুৱকসকলে ভাল সংস্থাপন পাব লাগে ভাল আজি শিক্ষা পাব লাগে সেই যুৱ সমাজক আজি মদ ভাং খুৱাই জুৱাৰু মদাৰু কৰিবলৈ হাগ্ৰামা মহিলাৰীয়ে চেষ্টা কৰিছে বিভিন্ন হিংসা কাৰ্যকলাপক তেখেতসকলক উৎসাহ দিছে আৰু আমি ইউপিপিএল দলে সেই যুৱকসকলক ভাল সংস্থাপন দি শান্তি প্ৰতিষ্ঠা কৰি সেইসকলক গুণগত শিক্ষা দি এজন সুযোগ্য নাগৰিক কৰিবলৈ ওলাই আহিছোঁ গতিকে আজি ৰাইজে বিবেচনা কৰিবলৈ সময় হ'ল কি হাগ্ৰামা মহিলাৰীৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ ভয় ভীত কৰা ৰাজনীতি আৰু সমাজক মানে সকলো দিশৰ পৰা ধ্বংস কৰা ৰাজনীতি আৰু ইউপিপিএলৰ সমাজ গঢ়া জাতি জনগোষ্ঠীক আঁকোৱালি লৈ আগবাঢ়ি যোৱা সকলো জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি ধৰ্ম স্থাপন কৰা এই কথাবিলাক লৈ ইউপিপিএল ওলাই আহিছে গতিকে এই নিৰ্বাচনত ইউপিপিএলে চৰকাৰ গঠন কৰিব আৰু ৰাইজে বিচৰা নিচিনা উন্নয়নৰ কামবিলাক আমি আৰম্ভ কৰিম থ্যাংক ইউ Welcome to News 24 Bodoland. News 24 Bodoland YouTube channel. Please subscribe and click on bell icon. Thanks.